দাদা 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 এটা ধুনীয়া গান গাওক। আপোনাক আমি ইয়াত গান গাব মাতি আনিছোঁ। গান এটা গাওক, ধুনীয়া গান এটা গাওক। ঠিক আছে মই মোৰ একজনীৰ কাৰণে এটা গান গাম দেই, চবে শুনিবা। অ'কে গাওক গাওক গাওক। কচু ঢেকীয়া বুটলি দিছিলো তাই গীত, নিজে ঠাণ্ডা ভাত খাই নিছিলো তাইলে চিকেন। কিমান যে ভাল পাওঁ তাই নুবুজিলে মোক, কিমান যে ভাল পাওঁ নুবুজিলে মোক। তাৰপিছত কি হ'ল দাদা? তাৰপিছত কি হ'ব আৰু, তাই মোক এৰি ৰমেনলৈ গুচি গ'ল। বুঢ়া এটালে, টকা এটালে, পইচা বেছি আছিলে, দোকানী আছিলে, গেলামাল দোকানী। আপুনি একো নকৰিলে? মই বহুত কান্দিলোঁ, বহুত বিচাৰিলোঁ, মই বহুত কান্দিলোঁ, বহুত বিচাৰিলোঁ। দুদিন পাছত যেতিয়া মই ৰমেনৰ দোকানলৈ গৈছিলোঁ, চাদা বিচাৰিলোঁ, তেতিয়াহে তাইক দেখিলোঁ। ধুনীয়া গাল দুখন, মৰম লগা হাতখন, ধুনীয়া হাঁহিটো, মাথাত অলপ সেন্দুৰ। তেতিয়া বুজিলোঁ তাই ৰমেনৰ হৈ গ'ল বুলি, তেতিয়াই বুজিলোঁ তাই ৰমেনৰ হৈ গ'ল বুলি। দুখ নকৰিব, এজনীয়ে গৈছে আৰু ঢেৰ পাব। নাই আৰু ছোৱালী নাযাওঁ। মই জংঘলত গুচি যাম, তাতে গৈ তপস্যা কৰিম। কিন্তু ছোৱালী নাযাওঁ।